গাইজ সকলোকে গুড মৰ্ণিং। বহুত দিনৰ মূৰত ইউটিউবত ব্লগ বনাইছোঁ। তো এয়া দেখিছে লক্ষীনন্দন। গাইজ আজি আমি এফালে যাব লৈছোঁ অৰুণাচলৰ টকচিতা ৰিজৰ্ট। তো একদম ধুনীয়া এটা লোকেশ্যন, যিহেতু গৰম পৰিছে, তো গৰম বন্ধ চলি আছে, সেইটো কাৰণে যাব লৈছোঁ। তো আপোনালোকে চাই থাকক। তো গাইজ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আৰবি নেক্সট লাইট। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আমি যাব লৈছোঁ অৰুণাচল টকচিতা ৰিজৰ্ট। তো এইফালে দেখাই দিয়া কোন আছে। এইফালে ট্ৰেভেলাৰত গৈ আছোঁ। মেংগ' ফ্ৰুটি পৰি খতম হৈ গ'ল মোৰ চোলাটো। কিনিবলগীয়া আছে। আমি গৈ আছোঁ তিনিচুকীয়া পামগৈ অলপ পাছত। ট্ৰেভেলাৰত উঠিছোঁ, মানুহটো কিবা কিবা লাগিছে। অৰুণাচল পালোহি, মানে বৰ্ডাৰ ইয়াত গেট পাছ কৰিবৰ কাৰণে তাত আহিছোঁ। এইফালে চব ইমান ভিৰ, একদম বহুত ভিৰ হৈছে মানে। তো গাইজ আমি পালোহি ধুনীয়াকৈ। এতিয়া গেটৰ মুখলৈ গৈ আছোঁ। এইফালে দেখিছে ইমান পাৰ্কিং, এইফালে টকচিতা ৰিজৰ্ট বুলি লিখা আছে বৰ্ডত। এইফালে মানে গাড়ী বহুত হৈছে মানে। তো গাইজ ইমান দূৰ জাৰ্ণি কৰি, লং জাৰ্ণি কৰি অৰুণাচল টকচিতা ৰিজৰ্ট পাই গ'লি একদম মজাকৈ। ইমান মানুহ দেখিছে, ধুনীয়াকৈ ভিডিঅ' বনাম এতিয়া, একদম ধুনীয়াকৈ চাই থাকিব। ধুনীয়াকৈ টকচিতা ৰিজৰ্ট পাই গ'লোঁ। এইখিনি ফটো মাৰি আছে ধুনীয়াকৈ। এনেই কি হালধি গছ নে কি হয় কিনি একদম ধুনীয়া এটা লোকেশ্যন। ফটো মাৰিছে এইবোৰ লিখিছে। আপোনালোক দেখাই আছে। আজি যিহেতু চানডে, একদম বহুত ধুনীয়াকৈ চাই থাকক ভিডিঅ'টো। আপোনালোক একদম মজাকৈ দেখাবলৈ চেষ্টা কৰিম। তো গাইজ দেখিছে টকচিতা ৰিজৰ্টৰ এইখিনি পানীখিনি, এইটো অভিজ্ঞান, এইটো ভাস্কৰ, এইটো গাহৰি, এইটো কৃষ্ণ, এইটো ভৈৰৱ, এইফালে আছে। কেনেকুৱা মজা লাগিছে গাইজ, পুৰা ফুল এনজয়। এইফালৰ পৰা সুত আহি আছে। দেখিছে আজি চানডে, সেইটো কাৰণে বেছি মানুহ, বহুত মানুহ হৈছে। কেনেকুৱা মজা চাই থাকক ধুনীয়াকৈ। আৰু দেখা আছো এফালে চাওক অৰুণাচলত আহি বিহু গাইছে, কেনেকুৱা মজা ভাই বুলি আছে। এতিয়া ড্ৰেছটো চেঞ্জ কৰিলোগে আৰু কিবা কিবি খাব লাগিব। একদম ধুনীয়াকৈ দেখাইছোঁ। তো গাইজ আপোনালোকক বহুত চৰি, মানে কি হ'ল, আমি তাৰ পৰা সোনকালে ওলাই দিবলগীয়া হ'ল। ড্ৰেছ চেঞ্জ কৰিলোঁ, ড্ৰেছ চেঞ্জ কৰি পেলাই ধুনীয়াকৈ মানে তাৰপৰা লগালগ আহিবলগীয়া হ'ল। ভোক লাগিলে, সকলোৱে ভোক লাগিলে, তাৰপৰা আহিবলগীয়া হ'ল। ভিডিঅ' বনাব নোৱাৰিলোঁ, লগৰ এটা মাথা বিষ, তেনেকৈ সময়খিনি গ'লগৈ। আকৌ তাৰপৰা ৰিজৰ্টৰ পৰা আহি থাকোঁতে মানে যাওঁতে ভাঙিলে দলংখন, কিন্তু মানে আহোঁতে বেছি ট্ৰেফিকটো লাগিলে। মানে আহোঁতে খুব বেছি 2 ঘণ্টা 2.5 ঘণ্টামান ট্ৰেফিকত আছোঁ। তো এনেকুৱা এইখন গৰমত একদম মানে গাটো বহুত বেয়া হৈ গৈছিলে। তেনেকৈ পানী খাই মেলি আছিলোঁ। এতিয়া বৰ্তমান ৰেষ্টুৰেণ্ট এখনত আছোঁ, খাবলৈ আহিলোঁ। মানে এতিয়া বহুত গধূলি হৈ গ'ল। গল্ডেন টেম্পুলত সোমাম বুলি ভাবিছিলোঁ। মানে তাত সকলোৱে ফটোষ্টটো মাৰিম বুলি ভাবিছিলোঁ। তাতো সোমোৱা নহ'ল, মানে 6টা বজাতো তাত গেট বন্ধ কৰি দিয়ে ন, সেইটো কাৰণে তাত সোমোৱা নহ'ল। তো তেনেকেই আহিলোঁ। ভোকো লাগিছে, কি পাৰিলোঁ কি নোৱাৰিলোঁ নাজানো। ভালকৈ দেখাম বুলি ভাবিছিলোঁ, কিন্তু দেখালোঁ, অলপ দেখাব পাৰিলোঁ, কিন্তু পাছৰখিনি দেখাব নোৱাৰিলোঁ। ধুনীয়াকৈ তাৰ জেগাখিনি দেখাম বুলি ভাবিছিলোঁ। অকল মানে পানীত নামা কিবা অলপ দেখুওৱা হ'ল।
ব্লগটো ভাল হৈছিলে নাই হোৱা মই নাজানো, কিন্তু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। যদি কেনেবাকৈ ভাল পাইছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ব্লগত লগ পাইছোঁ। আজিলৈ বাই বাই, ধন্যবাদ।